অঁ হেল্ল' ৰিমলি তই ওলালি নাই? অঁ মই ওলাই আছোঁ। মই চিম্পল ষ্টাইল কৰিছোঁ, তই চিম্পলটো লৈ কিন্তু একো মেকআপ চেকআপ কৰা নাই আকৌ। অ'কে ঠিক আছে। মেকআপ কৰা নাই আকৌ। অঁ একদম চিম্পুলত যাম আৰু তই বেছি ষ্টাইল নকৰিবি আকৌ দেই। মোৰ ওলোৱা হৈ গ'ল, মই এতিয়া তহঁতৰ ঘৰ পামগৈ আৰু তই ওলাই থাক। অঁ মোতকৈ ধুনীয়া দেখুৱাবলৈ নাই, পাৰ্টিত অকল মোকেই চাব লাগিব। তাই মোতকৈ ধুনীয়া হ'ব নোৱাৰিব নহয়, মোক বেছিকৈ ভাল লাগিব আজি। নাকৰ বাটত কিবা হেঙুন চেঙুন লাগিছে নেকি? নাই লগা। যাম, হৈ গ'ল মোক ৰেডি। পাখৰি মই নেজানো তাইৰ কথা, জানো নহয় মই চিম্পুলত যাম, তাই ষ্টাইল কৰি যাব আকৌ, তেতিয়াহে পাৰ্টিৰ চবেই চাব তাইক ঘূৰি ঘূৰি। মোতকৈ আজিলৈকে মই কাকো ধুনীয়া হ'বলৈ দিয়াও নাই আৰু নিদিওঁ কেতিয়াও। চিম্পুলত যাম মই, মোক মানুহে আজি ঘূৰি ঘূৰি চাবই লাগিব। যোনে আছেনে নাই জানো, খোলো। ভিতৰলৈ সোমাই আছোন। ৱাও মজা লাগিছে চোন তোক। এইজনীক মোতকৈ বেছি ভাল লাগিলে কথাচোন বেয়া হৈ যাব। কি কৰোঁ বাৰু, লিপষ্টিক আৰু অকণমান সানি অহা হ'লেই ভাল আছিলে দেই। কি ভাবিছ আকৌ? মোক আজি বেছি ধুনীয়া লাগিছে তাইতকৈ। মোৰ ওলোৱা হৈ গ'ল আৰু, যাওঁ ব'ল, দেৰি হৈছে, ব'ল ব'ল। ব'ল যাওঁ। অঁ আহি পালোহি দেই। ভালে ভালে। থেংক ইউ থেংক ইউ। অঁ এতিয়া ডান্স হ'ব ন? অঁ তোৰ ফালে সেই মানুহটো চা লাইন মাৰিছে, কি হেণ্ডছম, চা না চা, ৱাও। কোনে চাইছে? ক'তা? ইঔ চাবলৈ মানুহ নাপালে আৰু এইডালে পালে। কিয় উদাতকৈ চলা। বোৱাৰীজনীক বৰ পচন্দ লাগিছে অ' মোৰ। ইঔ থেংক ইউ থেংক ইউ। শুনা, বহুত ধুনীয়া লাগিছে নেকি? মানুহজনীকে বহুত ধুনীয়া লাগিছে মানে। ৰ'বাচোন, এই বুঢ়াডালক মই এক চাট দি থৈ আহোঁগৈ ৰ'বা। আপুনি যে অথনিৰ পৰা মোলৈ যে চাই আছে কেলে? এই দাঁতকেইচোটা এনেকৈ উলিয়াই তোমাকে চাই আছোঁ মই, বৰ ধুনীয়া লাগিছে কিন্তু। কোনখন গাঁৱৰ হয় তুমি? অঁ তোমাকে চাইছোন, কি হ'ব আকৌ? ভাল দেখিছোন আকৌ সেইকণ চাইছোন। হে দাঁত কেইচটাও হেৰি, চকুকেইটা সেনেকুৱা, নাকটো এনেকুৱা বেকা। হে ওপৰৰ পৰা তললৈ গোটেইজন বেকাই। তই মোৰ ফালে গোটেই সেই পাৰ্টিখনত মোক মাজত কেলৈ চাই আছেহি আপুনি? ভাল দেখিছোন আকৌ সেইকণ চাইছোন। বেলেগে নাচায় বুলি মই নাচাম নেকি? মই চামেই। কথা ক'বলৈ আহিছে, কথা বিচাৰি পোৱা নাই যদি যাওক এবাৰ, মোক নাচ ভাগত আগভাগ ল'বলৈ দিয়ক। ইমান ষ্টাইল কৰি আহিছোঁ, একো হেৰি ভেলুৱে নাথাকিব, যাওক। কেৰামোৱাটো এইটো মোৰ চোৱাই নিয়ম। সঁচা কথা ক'লোঁ যে গাত লাগিলে। আমি ধুনীয়া বোৱাৰী চাঙে আমাৰ গাঁৱৰ বুঢ়া মানুহে। তোৰ পাৰ্টি হৈছে বুলি আমি কি নাহিম নেকি? ঐ তহঁতি জোকাইছ নহয় এজনী, মই লাভ নাই।
বলে বলো ভিতৰত যাওঁগে দেই এইডাল সি মোৰ ভয় লাগিছে কিবা ভাগৰ লাগি গ'লগৈ দে যিয়ে নহওক মোক যে আজি তাইতকৈ যে ধুনীয়া যে লাগিলে সেইটো যে প্ৰমাণ যে মই কৰিব যে পাৰিলোঁ সেইটোৱে মোক বহুত মোক জিকিবলৈ আহে ইমান ধুনীয়া বোৱাৰীজনী থাকোঁতে তাইক চাব মই জিকিলোঁতো আজি মোক চবেই ধুনীয়া বুলি কৈছে য়েছ চবৰে আগত আজি তুমি মোক অপমানিত কৰিলা এই গোটেই এৰিয়াটোৰ ভিতৰত মই আগতে চবতছে ধুনীয়া আছিলোঁ এতিয়া কি হৈ থাকিলে তাই কেনেকৈ ইমান ধুনীয়া হ'বলৈ পালে চবেই যে তাইক আজি ধুনীয়া লাগিছে বুলি ক'লে এইফালে কাণ ফুলি পিন্ধিবলৈ পাহৰিলোঁ এইপাতো হেৰাই থৈ আহিলোঁ ক'ৰবাত এইবিলাক এই দামী লিপষ্টিকবিলাক বাপেও মোৰতো কৰিব কাৰণে আনিছিলোঁ নেকি তোৰ ওপৰত বহুত খং উঠিছে কিন্তু আইনা আজি মোৰ বোলে এইবিলাক বোলে দামী বোলে প্ৰডাক্টৰ বস্তু ঘূৰিলে বোলে বান্দৰী ধুন্দৰী দেখুৱাই কটা আজি মই হাৰি গ'লোঁ দে কিহৰ কাৰণে হাৰিবলগীয়া হ'ল কিন্তু হৈছিলে মোৰ সেই বুঢ়া সেই দাঁতটো চুদাই নুকা সেইটোৱে মোৰ লাইন মাৰিবলৈ লৈছে কথা হ'ল নেকি সকলোৰে আগত অপমানিত কৰা আজি তোক অপমানিত কৰিম মই শপত গ্ৰহণ কৰিছোঁ মই তোৰ আইনাৰ আগত মোক নিজক মই মোৰ নিজক আৰু বেছি মেকআপ কৰি ল'ম ৰ চাই থাক কি কৰিছোঁ মই ফুটটো এনেকৈ ডাঙৰ কৰি লওঁ ফুটটো এনেকৈ ডাঙৰ কৰি লওঁ এনেকৈ থকাটো বিচাৰি দিছোঁ নেকি এনেকৈ থাকিম মই তোক এনেকৈ অপমানিত কৰিম সকলো আগত অপমানিত কৰিবলৈ মোক তই কি বুলি ভাবিছিলি ঢোকা দি দিম তোক ইমান দামী ফাৰ্নিচাৰ দোকান পাওঁ তাৰপিছতো তই মোক ঢোকা দি দিলি আজিৰ পৰা তোৰ সন্মুখত মই ষ্টাইল নকৰোঁ আৰু মই সেই তিনিআলি পাওঁ না সেই 15 টকা আইনাখনত চাম নিজৰ চেহেৰা তোক চাই কোলা মই